এতিয়া সংঘাত আৰু সংঘাত পাকিস্তানৰ সদনত বৰ্তমান সময়ত আলোচনা হৈ আছে। ভাৰতৰ কথা শুনি এতিয়া হাহাকাৰ লাগিছে পাকিস্তানে ভাৰতৰ জনসংখ্যা দেখি ভয়ত কঁপিবলৈ ধৰিছে পাকিস্তানৰ প্ৰায় জনসংখ্যা 24 কোটিৰ বিপৰীতে ভাৰতৰ 146 কোটিৰ লগত কেতিয়াও একো কৰিব নোৱাৰিব পাকিস্তানে। 24 কোটিৰ পাকিস্তানে তেওঁলোকৰ যি সিন্ধু উপত্যকাৰ পানী আছে সেই পানী বন্ধ কৰিছে ভাৰতে। এতিয়া নিৰুপায় হৈছে পাকিস্তানে যিবোৰ ভাৰতৰ পৰা শক্তি দেখিছে সেয়া মাথো আৰম্ভণিহে। গতিকে যিবোৰ আগলৈ হ'ব গৈ আছে সেইবোৰৰ উত্তৰ পাকিস্তানৰ উলিয়াব পৰা নাই। এই ভাৰতৰ পাকিস্তানৰ সন্দৰ্ভত ডিফেন্স মিনিষ্টাৰ অফ राजनाथ सिंह की कले सुनक। मैं इस मंच से देशवासियों को आश्वस्त करता हूं, घटना के मद्देनजर भारत सरकार वो हर कदम उठाएगी जो जरूरी और उपयुक्त होगा। और हम सिर्फ उन लोगों तक नहीं पहुंचेंगे जिन्होंने इस घटना को अंजाम दिया है, हम उन तक भी पहुंचेंगे जिन्होंने पर्दे के पीछे बैठकर हिंदुस्तान की सरजमी पर ऐसी नापाक हरकतों की साजिशें रची हैं। হয়, আপুনি যি শুনিছে ঠিকেই শুনিছে। ভাৰতৰ সেনা প্ৰধান উপস্থিত হৈছে গৈ জম্মু কাশ্মীৰত। ভাৰতৰ সিদ্ধান্তৰ পিছতে পাকিস্তানৰ সদনত কম্পন। এতিয়া হাহাকাৰ কৰিছে পাকিস্তানে। ভাৰতে সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে পাকিস্তানৰ পানী। আৰু এনে ভয় লগা বাৰ্তা শুনি পাকিস্তানৰ এক্ট অফ ৱাৰ বুলি তেওঁলোকে ব্যাখ্যা কৰিছে ভাৰতক। কিন্তু এতিয়া আৰম্ভণিহে হৈছে ভাৰতৰ। এনে কথা পাকিস্তানে বুজি উঠি ভাবিছে যে পানীয়ে বন্ধ কৰি দিছে পাকিস্তানৰ। গতিকে ভাৰত এখন কেনেকুৱা দেশ তেওঁলোকে বুজি পাইছে। হাই এলাৰ্টত ৰাখিছে পাকিস্তানৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনা। আৰু এই কথা পাকিস্তানৰ সদনত পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী ইছাক দৰে এতিয়া নিজেই ভয়ত আছে। নিজক বচাবলৈ নে পাকিস্তানক বচাব একো জুতি পোৱা নাই পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী ইছাক দৰে। এতিয়া ভাৰতৰ সেনাৰ প্ৰধান আলোচনাত মিলিত হৈছে সেনাসকলৰ লগত। সন্মুখৰ লগত সাজু হৈ আছে ভাৰতীয় সেনা। হাই এলাৰ্টত ভাৰত প্ৰাক সীমান্ত বায়ু সেনাই নজৰ ৰাখিছে আকাশৰ পৰা সমগ্ৰ ভাৰতক। আৰু এই হ'ব লগা যুদ্ধৰ বাবেই সীমান্তলৈ অগ্ৰসৰ হৈ সাজু কৰিছে বিভিন্ন ধৰণৰ টেংক, যুদ্ধৰ বিভিন্ন সামগ্ৰী। আৰু আনফালে পাকিস্তানে সীমান্তলৈ প্ৰেৰণ কৰিছে সেনা আৰু অস্ত্ৰ শস্ত্ৰ। এতিয়া মাথো পাকিস্তানৰ দুৰ্বল দিশতহে দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াৰ পৰা জানিব পৰা যায় যে ভাৰত ইমান শক্তি নে পাকিস্তান শক্তি।